অসম বিধানসভাত দুগ্ধপান কক্ষ হ'ব দূৰ হ'ব আঙুৰলতাৰ অসুবিধা কন্যা সন্তান জন্ম হোৱাৰ পিছতেই বিধানসভালৈ আহি অসুবিধাৰ সন্মুখীন হৈছে বিধায়িকা আঙুৰলতা দুগ্ধপান কৰোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বিধায়িকাগৰাকী যাৰ বাবে এই অসুবিধাৰ কথা তেওঁ অৱগত কৰিছে অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বটদ্ৰৱাৰ বিধায়িকা তথা মোহময় অভিনেত্ৰী আঙুৰলতা ডেকাৰ কন্যা সন্তান জন্ম হোৱাৰ প্ৰায় ১.৫ মাহ হ'ল বিধানসভা অধিৱেশন চলি থকা হেতু বাৰুকৈয়ে অসুবিধাত পৰিছে বিধায়িকাগৰাকী বাৰে বাৰে বিধানসভা এৰি সন্তানক দুগ্ধপান কৰাবলৈ বিধায়ক আবাসলৈ যাবলগীয়া হৈছে বিধায়িকাগৰাকী বিধানসভাৰ গুৰুত্বপূৰ্ণ আলোচনাৰ পৰা বাৰে বাৰে দুগ্ধপান কৰাবলৈ যাবলগীয়াত পৰা বিধায়িকাগৰাকীয়ে বিচাৰিছে দূৰ হওক এই অসুবিধা বিধানসভাত হওক এটা বেবি কেয়াৰ ৰুম মই মাতৃ হোৱাৰ পিছত মোৰ প্ৰথমটো অধিৱেশন ইয়াতে আৰু মোৰ কন্যা সন্তানটোৰ ১ মাহ ৩ দিন হৈছিল এইদিনাখন আৰু মই যেতিয়া ইয়াতে আহিছিলোঁ অহাৰ পিছত মই কন্যাটিক যেতিয়া ভোক লাগে মই বাৰম্বাৰ হোষ্টেললৈ যাবলগীয়া হৈছিল আৰু ইয়াতে যিবিলাক এটা গুৰুত্বপূৰ্ণ বিষয়সমূহ ইয়াতে উত্থাপন কৰি থকা হৈছিল সেই বিষয়ত ভাগ ল'ব পৰা নাছিলোঁ প্ৰত্যেকটো কাৰ্যালয়ত যদি এনেকুৱা ধৰণৰ যদি এটা মাতৃদুগ্ধপান কক্ষ যদি থাকে নিশ্চয়কৈ মোৰ লগতে আৰু বহুকেইগৰাকী মাতৃ বা শিশুটিৰ স্বাস্থ্যৰ কাৰণে হওক খুব ভাল হ'ব বিধায়ক আঙুৰলতাৰ এই প্ৰস্তাৱত সঁহাৰি জনাইছে অধ্যক্ষ আৰু মুখ্যমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰিছে অচিৰেই ব্ৰেষ্ট ফিডিং ৰুম নিৰ্মাণৰ মই কথাটো মানে জনাইছিলোঁহে অধ্যক্ষ মহোদয়ক জনাইছিলোঁ আৰু আমাৰ সংসদীয় প্ৰক্ৰিয়া মন্ত্ৰী মহোদয়কো জনাইছিলোঁ আৰু তেখেতে আলোচনা কৰিম বুলি কৈছিল গতিকে এই ব্যৱস্থাটো গ্ৰহণ কৰিম বুলি কৈছে তেখেতে আৰু দুদিন পিছত আৰু মই মানে এই কথাটো জনাব বিচাৰিছোঁ যে সকলোতে হওক কেৱল মোৰ কাৰণে বা মোৰ ছোৱালীজনীৰ কাৰণে নহয় বিধায়িকা আঙুৰলতাৰ এই প্ৰস্তাৱক সমৰ্থন জনাইছে কংগ্ৰেছী বিধায়িকা নন্দিতা দাসেও নন্দিতা দাসে বিচাৰিছে বিধানসভাত বিধায়িকাৰ জিৰণি কোঠা বিধায়িকা আঙুৰলতাই যিটো প্ৰস্তাৱ দিছে যে বেবি কেয়াৰ ইউনিট এটা হ'ব লাগে ভাল কথা কাৰণ মহিলাবিলাক বিধায়িকা হ'লেও যদি মাতৃত্বৰ দায়িত্বটো সম্পূৰ্ণ পূৰণ কৰিব লাগিব আমি মহিলাবিলাক মাজে মাজে অলপমান আহি ৰিলেক্স হৈ বহিব বিচাৰোঁ যিহেতু বাকী জেন্টছখিনি থাকে মহিলাৰ কাৰণে এটা স্পেচিয়েল ৰেষ্ট ৰুম আচলতে হ'ব লাগে অসম বিধানসভাত দুগ্ধপান কক্ষ নাথাকিলেও তামিলনাডুকে ধৰি বহুকেইখন ৰাজ্যত আছে এই সুবিধা কেমেৰা পাৰ্চন সৈতে ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট